নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই ভাৰ্গৱ আৰু আজি আপোনালোকলৈ পোনপ্ৰথমবাৰৰ বাবে লৈ আহিছোঁ এটা কাহিনী, যি কাহিনী বাস্তৱধৰ্মী। সেই কাহিনীটো হৈছে 2018 চনৰ 8 জুনৰ এটা অতি কালিকা লগা দিন। সেই কালিকা লগা দিনটোত অসমলৈ বিভীষিকা নামি আহিছিল। প্ৰত্যেকজন মানুহে ভাবিবলৈ বাধ্য হৈছিল, মানুহ ইমান নিষ্ঠুৰ কেনেকৈ? এতিয়াও মানৱীয়তা জীয়াই আছেনে? সেই কথা সাৰোগত কৰি আজি আমি আপোনালোকৰ ওচৰলৈ এই কাহিনীটো লৈ আহিছোঁ। আচলতে উৰা বাতৰিয়ে মানৱ সমাজত কিদৰে প্ৰভাৱ পেলায় সেই কাহিনীটো শুনিলেই আপুনি গম পাব। সেই কাহিনীটো 2018 চন 8 জুনৰ। যদি আপুনি সততে এনেকুৱা ঘটনা শুনিবলৈ আপোনাৰ সাহস নহয় অথবা আপুনি সহ্য কৰিব নোৱাৰে, তেতিয়াহ'লে আপুনি এই ভিডিঅ'টো ইমানতে এৰিব পাৰে। ঘটনাটো অভিজিত আৰু নীলোৎপলৰ। হয়তো আপুনি অভিজিত আৰু নীলোৎপলৰ নাম লওঁতেই আপুনি এই ঘটনাটোৰ বিষয়ে জ্ঞাত বুলি গম পাইছে। কাৰ্বি পাহাৰৰ পৰা ৰিণিকি এতিয়াও হয়তো ভাহি আহে অভিজিত আৰু নীলোৎপলৰ সেই স্মৃতি, সেই কৰুণ বিননি। কি হৈছিল কাৰ্বি পাহাৰত? নীলোৎপল দাস আৰু অভিজিত নাথ। নীলোৎপল দাস এখন সম্ভ্ৰান্ত ঘৰৰ এজন ভাল ল'ৰা। নীলোৎপলে সৰুৰে পৰাই গান বাজনা শব্দ আদি বৰ বেছিকৈ ভাল পায়। তাৰপিছত নীলোৎপলে নিজৰ কৰ্মক প্ৰাধান্য দি গোৱালৈ গুচি গৈছিল চাউণ্ড ইঞ্জিনিয়াৰিঙৰ বাবে। আৰু অভিজিত নাথ গুৱাহাটীৰ এজন প্ৰতিষ্ঠিত যুৱ ব্যৱসায়ী। পেছাত দুয়োৰ কৰ্মক লৈ ব্যস্ত আছিল আৰু নীলোৎপল আৰু অভিজিত আছিল এজনে আনজনৰ লগত নলে গলে লগা বন্ধু। অভিজিত আৰু নীলোৎপলে এবাৰ এটা পৰিকল্পনা কৰিলে যে তেওঁলোকে ঘূৰিবলৈ যাব কাৰ্বি পাহাৰৰ দিশে। কিন্তু হয়তো তেওঁলোকে ভবাই নাছিল সেই কাৰ্বি পাহাৰলৈ যাওঁতে বাটত তেওঁলোকলৈ যমদূত ৰৈ আছে। কি হৈছিল কাৰ্বি পাহাৰত? হয়তো বহুসংখ্যক লোকে ইয়াৰ বিষয়ে জ্ঞাত, কিন্তু মই আজি আকৌ আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ সেই কাহিনীটো। কাৰ্বি পাহাৰলৈ নীলোৎপল আৰু অভিজিত ওলাই গৈছিল। আনদিনাৰ দৰে সেইদিনাখনো ফৰকাল আছিল আৰু জুন মাহৰ এটা গৰমৰ দিন আছিল। দুয়ো ওলাই গৈছিল আৰু বৰ ধুনীয়াকৈ প্ৰকৃতিৰ মনোমোহা দৃশ্য উপভোগ কৰি তেওঁলোক উপস্থিত হৈছিল গুৱাহাটীৰ পৰা কাৰ্বি আংলঙত। আৰু কাৰ্বি আংলঙৰ এই কাংঠিলাংচু ৱাটাৰফল তেওঁলোকে চাবলৈ গৈছিল। বৰ্তমান যি জলপ্ৰপাতৰ নাম অভি নীল জলপ্ৰপাত হিচাপে নামাকৰণ কৰা হৈছে। সেই কাংঠিলাংচু ৱাটাৰফলৰ পৰাই ঘূৰি আহোঁতে অভিজিত আৰু নীলৰ জীৱনৰ অন্তিম দিন আছিল। কি হৈছিল কাৰ্বি পাহাৰত? আচলতে আপুনি মই নভবাকৈ কিছুমান উৰা বাতৰি কেতিয়াবা সামাজিক মাধ্যমত প্ৰচাৰ কৰোঁ, কিন্তু আপুনি ভাবেনে আপুনি বিয়পোৱা সেই উৰা বাতৰিটোৱে সামাজিক মাধ্যমত কিমান বেয়া প্ৰভাৱ পেলাব পাৰে, কিমানজনৰ জীৱনলৈ ভাবুকি আনিব পাৰে? আৰু সেই উৰা বাতৰিৰে চিকাৰ হৈছিল অভিজিত আৰু নীলোৎপল। আচলতে সেই সময়ত অসমৰ গাঁৱে ভূঞে এটা বৰ বেছিকৈ এটা চৰ্চা হৈছিল যে আমাৰ গাঁওখনত সোপাধৰা ওলাইছে, এওঁলোকৰ গাঁওখনত সোপাধৰা ওলাইছে, অৰ্থাৎ চাইল্ড লিফ্টাৰ। আৰু সেই সোপাধৰাৰ উৰা বাতৰিয়ে অভিজিত আৰু নীলোৎপলৰ জীৱনলৈ অমানিশা নামাই আনিছিল। কিন্তু কি হৈছিল? কাৰ্বি পাহাৰত তেওঁলোকে যেতিয়া কাংঠিলাংচু ৱাটাৰফলৰ পৰা ঘূৰি আহি আছিল, তেতিয়াই কাৰ্বি পাহাৰৰ ওচৰৰে থকা এখন গাঁৱত প্ৰচাৰ হৈছিল যে আমাৰ গাঁওখনত সোপাধৰা ওলাইছে। আচলতে নীলোৎপল আছিল শিল্পী মনৰ মানুহ আৰু তাৰ স্বকীয়তা দিবলৈ নীলোৎপলে নিজৰ চুলিকেইডাল অকণমান দীঘল কৰি ৰাখিছিল। আৰু এজন আলফাজছ তিমুং যিজন নৰপিশাচে গাঁওখনত এটা বাতৰি উলিয়াইছিল যে আমাৰ গাঁওখনত সোপাধৰা ওলাইছে। আচলতে আলফাজছ তিমুং আগৰে পৰা এজন হত্যাকাৰী আছিল। আগতেও তেওঁ ভালেকেইটা অপৰাধ কৰি পুলিচৰ ওচৰলৈ নোযোৱাকৈ আছিল, অৰ্থাৎ পুলিচে তেওঁক বিচাৰি পোৱা নাছিল। কিন্তু আলফাজছ তিমুঙে সেইদিনাখন তেওঁৰ গাঁওখনত যেতিয়া নীলোৎপল আৰু অভিজিত সোমাইছিল, তেতিয়া সোপাধৰা ওলাইছে বুলি এটা উৰা বাতৰি প্ৰচাৰ কৰি দিছিল। তেতিয়া গাঁৱৰ প্ৰত্যেকজন লোক উত্তেজিত হৈ উঠিছিল আৰু আলফাজছ তিমুং আছিল এই ঘটনাৰ মূল কালপ্ৰিট। কিন্তু আলফাজছ তিমুঙে যে এটা ইমান ডাঙৰ অপৰাধ কৰিলে, সেই অপৰাধৰ ন্যায় কিন্তু আজিলৈও পোৱা নাই। সেই সময়ত অভিজিত আৰু নীলোৎপল যেতিয়া ধুনীয়াকৈ প্ৰকৃতিৰ মাজেৰে ঘৰলৈ উভতি আহি আছিল, তেতিয়া
প্ৰায় সন্ধিয়া সময় হৈছিল আৰু প্ৰায় 7 মান বাজিছিল আৰু 7 মান বজাত তেওঁলোক উপস্থিত হৈছিল কাৰ্বি পাহাৰৰ গাঁওখনৰ প্ৰায় মাজ অংশত আৰু তাতেই ৰৈ আছিল সেই নৰপিকাচকেইটা কিন্তু এই নৰপিকাচকেইটাই এবাৰো ভাবি নাছিলে নীলোৎপল আৰু অভিজিত আচলতে কোন হয় কিয় তেওঁলোক তালৈ গৈছিল প্ৰকৃতিৰ মনোমোহা পৰিৱেশ উপভোগ কৰিবলৈ গৈ অভিজিত আৰু নীলোৎপল হাতত পৰিছিল এই নৰপিকাচকেইটাৰ তেতিয়া সোপাধৰাৰ বাতৰিটো শুনি এই নৰপিকাচকেইটাই নীলোৎপল আৰু অভিজিত গৈ থকা বাটটোত ভেটা দি তেওঁলোকৰ গাড়ীখন কাঢ়ি লৈছিল পোনপ্ৰথমে গাড়ীখন একেবাৰে পাৰে মানে ভাঙি চুৰমাৰ কৰি দিছিল তাৰ পাছত নীলোৎপল আৰু অভিজিতে বাৰে বাৰে চিঞৰিছিল মোক নামাৰিব মই অসমীয়া হৈ মোৰ মাৰ নাম ৰাধিকা দাস মোৰ দেউতাৰ নাম গোপাল চন্দ্ৰ দাস আমাক এৰি দিয়ক আমাক যাবলৈ দিয়ক কিন্তু এই নৰপিকাচকেইটাই তেওঁলোকৰ মনৰ ভাষা বুজি পোৱা নাছিল এবাৰলৈ ভাবিবলৈ চেষ্টা কৰা নাছিল যে তেওঁলোকে কিমান ডাঙৰ অপৰাধ কৰিবলৈ গৈ আছে আৰু এই নৰপিকাচকেইটাৰ বৰ্বৰ অত্যাচাৰত নীলোৎপল আৰু অভিজিতে চিৰবিদায় লৈছিল অসমৰ পৰা সদতে আপুনি মই আদালতৰ ওপৰত বৰ বেছিকৈ ভৰসা কৰোঁ কিন্তু আদালতে আমাক ন্যায় কেতিয়া দিয়ে আজি বৰ্তমান 2023 চন আৰু জানুৱাৰীৰ 4 তাৰিখ আজি পৰ্যন্ত নীলোৎপল আৰু অভিজিতে ন্যায় পালেনে আপুনি মই হয়তো এই বিষয়ে জ্ঞাত নহয় কিন্তু মই আপোনাক জনাবলৈ পাই অতি দুখিত যে আজি পৰ্যন্ত নীলোৎপল আৰু অভিজিতে ন্যায় পোৱা নাই আদালতত তাৰিখৰ ওপৰত তাৰিখ দি আছে কিন্তু আজিলৈকে অভিজিত আৰু নীলোৎপলৰ হত্যাকাৰী আলফাজছ তিমুৰৰ অট্টহাস্য চলিয়ে আছে আচলতে নীলোৎপল আৰু অভিজিতৰ দুখ কি আছিল অকণমান সময় প্ৰকৃতিৰ মাজত নিজক বিচাৰিবলৈ গৈ প্ৰাণ হেৰুৱাব লগা হৈছিল এইখন অসমতে মই বিচাৰোঁ আদালতে খৰতকীয়াকৈ অভিজিত আৰু নীলোৎপলৰ পৰিয়ালক ন্যায় প্ৰদান কৰক এতিয়াও কাৰ্বি পাহাৰৰ দাঁতিয়ে দাঁতিয়ে অভিজিত আৰু নীলোৎপলৰ যি চিঞৰ সেই চিঞৰ গুঞ্জৰিত হৈ থাকে আৰু আমি অভিজিত নীলোৎপল বুলি ক'লেই সেই দলবদ্ধ বৰ্বৰ অত্যাচাৰৰ কথা আমাৰ মনলৈ আহে কিদৰে অভিজিত আৰু নীলোৎপলে অসমৰ ল'ৰা হৈ অসমতে প্ৰাণ হেৰুৱাব লগা হৈছিল এডল বৰ্বৰ অত্যাচাৰী লোকৰ হাতত গতিকে আপুনিও সাৱধান হওক আৰু এই উৰা বাতৰিৰ পৰা আঁতৰত থাকক এখন সুস্থ সবল সমাজ গঢ়াত অংশীদাৰ হওক আজিলৈ কাহিনী মানে আকৌ পুনৰ এক নতুন কাহিনীৰে আপোনালোকৰ ওচৰত আহি আছোঁ ধন্যবাদ